চিকেনৰ আজি ধুনীয়া ৰেচিপি এটা আপোনালোকক আগবঢ়াওঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়া মই চিকেন দেখিছে নহয়, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি মই এনেকৈ পানীত তিয়াই লৈছোঁ মানে এইখিনি বইল কৰিম এতিয়া। আৰু তাৰপাছত কি বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গেছটো জ্বলাই লৈছোঁ আৰু ইয়া চিকেনখিনি এনেকৈ পাতি দিছোঁ আৰু ইয়াত নিমখ অকণমান দি পূৰা বইল হ'বলৈ দিম। আৰু ইয়া বইল কৰি হৈ গ'ল। ইয়া দেখিছে ন, সিজিলেই প্ৰায়। আৰু এইখিনি বইল হৈ থাকোঁতে মই ইয়াত নহৰু এনেকৈ কাটিছোঁ, আদা এনেকৈ কাটি লৈছোঁ মিহি মিহিকৈ, আৰু জলকীয়া দুটামান কাটি লৈছোঁ, আৰু পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আৰু এতিয়া কি বনাম আপোনালোকক দেখাম বাৰু। তাৰ আগতে মই এইখিনি এনেকৈ মিহি মিহিকৈ এনেকৈ এৰুৱাই ল'ম। মানে সেইটো কাৰণে কোমল মাংসখিনি লৈছোঁ, হাৰ্ডিখিনি থাকিলে ইমান মানে এৰুৱাবলৈ আমনি লাগে, সেইটো কাৰণে কোমল কোমল লৈছোঁ। আৰু মই এইখিনি এতিয়া এৰুৱাই ল'ম। আৰু ইয়া হৈ গ'ল চব এনেকৈ হেৰি কৰি ল'লোঁ, এৰুৱাই ল'লোঁ। আৰু এইফালে কেৰাহীও পাতিলোঁ। এতিয়া তেল অলপ দি দিওঁ। আৰু ইয়াত তেল গৰম হৈ গ'ল, মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি বেছি ৰঙা কৰিব নালাগে, এনেই অকণমান ৰঙচুৱা ভাপ এটা আহিলেই হ'ব। আৰু ইয়াত মই এইখিনি কাটি লোৱাখিনি চব দি দিম। আপোনালোকে বনাই খাই চাবচোন, বহুত ভাল হয় খাবলৈ কাৰণে। আৰু ইয়াত অলপ মানে ভাজিছোঁ, বেছি মানে ৰঙা কৰি দিলে কালাৰটো বেলেগ হৈ যায় যে, সেইকাৰণে ইমান ৰঙা নকৰোঁ, অলপ সিজিবলৈ কাৰণে দিছোঁ। আৰু ইয়াত হৈ গ'ল, মই বিলাহী অলপ কাটি লৈছিলোঁ, এটা বিলাহী দি দিওঁ। পূৰা সিজাই নিদিওঁ বিলাহীখিনিও, অলপ সিজিবলৈ দিম মানে। আৰু এইখিনি কালাৰটো কেনেকুৱা লাগিছে চাওকচোন, ইমান ধুনীয়া লাগিছে ন, ৰঙা ৰঙা বগা পৰা সেউজীয়া সেউজীয়া। কেমেৰাত অকণমান বেলেগ কালাৰটো আহিছে বাৰু। আৰু এতিয়া মই এইখিনি দি দিম। এদিনীয়া আলহী আহিলে কেতিয়াবা এনেকৈ বনাই খুৱাবচোন। ভাজি কিনে বহুত গ্ৰেভিকৈ বহুত খোৱা হয়, এনেকৈ কেতিয়াবা খাই চাবচোন। মই ইয়াত ইমান মছলা নিদিওঁ বেছি। আৰু ইয়াত মই এতিয়া অলপ নিমখ দি দিম। এইখিনি অলপ সিজিবলৈ কাৰণে দিছোঁ। আৰু এইখিনি প্ৰায় হৈছেগৈ। মই এতিয়া চয়া চচ অকণমান দি দিছোঁ, দেখিছেনে চয়া চচ। চয়া চচ দি দিলে মানে আপোনাৰ কালাৰটো উঠিব। হালধি নিদিলেও হ'ব তেতিয়া, হালধি দিলে যিহেতু গোন্ধ লোৱা নাপাওঁ, সেইটো কাৰণে হালধিটো দিয়া নাই, এনেকৈ কালাৰ হেৰি কৰিছোঁ। আৰু ইয়াত মই বেলেগ মছলা একো নিদিওঁ, অকল মেগী মছলা দিম। আৰু ইয়াত মই অকল মেগী মছলা অলপ দি দিওঁ, মেগী মছলা। আৰু ইয়াত টমেট' চচ অলপ দিছোঁ। আৰু সেইখিনি ৰেডি হৈ গ'ল। চব কি ধুনীয়া কালাৰ দেখিছে ন। আৰু শেষত মই ইয়াত ধনিয়া অলপ দি দিছোঁ, আৰু ৰেডি হৈ গ'ল। আপোনালোকে খাই চাব, বহুত সোৱাদ হয় খাবলৈ কাৰণে। আৰু যদি আলহী চালহী এদিনীয়া আহে আৰু দি সেনেকৈ অলপ বনাই মেলি দি দিব, তো বহুত খাবলৈ ভাল পাব। মোৰ আজিলৈ তেতিয়ালৈ আহিছোঁ। ভাল পালে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।